হেল্ল' বন্ধুসকল স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত তোমালোকৰ বাবে লৈ আহিছে এটা খুব ধুনীয়া গানৰ আপডেট। চ' বন্ধুসকল অতি সোনকালে এটা নতুন অসমীয়া গানৰ শুভমুক্তি লাভ কৰিবলৈ গৈ আছে। গানটোৰ কথা কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰীতি ৰাণী, লগতে থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ইয়ান। প্ৰীতি ৰাণী প্ৰেজেণ্ট এই গানটো বহুতে ধুনীয়া হ'ব। গানটো ৰোমান্টিক গান হয় আৰু গানটো তোমালোকে শুনি খুবেই ভাল পাবা। চ' বন্ধুসকল অতি সোনকালে গানটো আহি আছে। গানটোৰ প্ৰমো ইতিমধ্যে ৰিলিজ পাইছে। প্ৰমো তোমালোকক আমি এই ভিডিঅ'তে দেখুৱাম। চ' গানটো কেতিয়াকৈ ফুল গানটো ৰিলিজ পাব, লগতে ভিডিঅ'টো কেতিয়া ৰিলিজ পাব, সবিশেষ খবৰ এইটো যে তোমালোকে আমাৰ এই ভিডিঅ'টো জানিব পাৰিবা আৰু কোনটো ইউটিউব চেনেলত তোমালোকে দেখি ল'বা সেই বিষয়ে আমি তোমালোকক জনাই দিম। চ' বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিবা। খুব ধুনীয়া এটা গানৰ আপডেট লৈ আহিছোঁ। চ' ভিডিঅ'টো তোমালোকৰ বাবে বহুতেই ইণ্টাৰেষ্টিং হ'ব। চ' বন্ধুসকল যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, কাষত থকা বেল আইকনটো অল কৰি প্ৰেছ কৰি ল'বা আৰু লাইক যদি কৰা নাই এতিয়ালৈকে তোমালোকে ভিডিঅ'ত লাইক এটা কৰি দিবা, কাৰণ বহুত এটা ধুনীয়া গানৰ আপডেট লৈ আহিছোঁ। চ' বন্ধুসকল এক জানুৱাৰীৰ বাবে বহুত ধুনীয়া ভিডিঅ' আহি আছে, তাৰ বাবে তোমালোকে চেনেল ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। চ' বন্ধুসকল আহা এতিয়া তোমালোকক আমি গানটোৰ সবিশেষ ডিটেইলছ দি লওঁ। বন্ধু বান্ধৱীসকল প্ৰীতি ৰাণীৰ প্ৰেজেণ্ট এই গানটোৰ নাম হৈছে তুমাতেই বিলীন হ'বলে। খুবেই এটা ৰোমান্টিক গান অতি শীঘ্ৰে তোমালোকৰ মাজলৈ আহি আছে। জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ইয়ান আৰু প্ৰীতি ৰাণীৰ কণ্ঠত শুভমুক্তি লাভ কৰিব এই গানটোৱে। গানটোৰ নাম হৈছে তুমাতেই বিলীন হ'বলে। চ' বন্ধুসকল গানটো ৰিলিজ পাব প্ৰীতি ৰাণী অফিচিয়েল নামৰ ইউটিউব চেনেলটিত। তোমালোকে ভিজিট কৰিবলৈ একেবাৰে নাপাহৰিবা। বন্ধুসকল প্ৰীতি ৰাণী অফিচিয়েল নামৰ ইউটিউব চেনেলটোৰ লিংক মই এই ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত দি থ'ম। তোমালোকে ডাইৰেক্ট গৈ ভিজিট কৰিব পাৰিবা। লগতে প্ৰমোটো ৰিলিজ পাইছে আৰু প্ৰমোটোৰ লিংকটো মই এই ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত দি থ'ম। তোমালোকে ডাইৰেক্ট গৈ ভিজিট কৰিব পাৰিবা। গানটো ইতিমধ্যে ৰিলিজ পাব প্ৰীতি ৰাণী অফিচিয়েল নামৰ ইউটিউব চেনেলটো। তোমালোকে ডাইৰেক্ট ভিজিট কৰিবা আৰু মই লিংক সকলোবিলাক ডেছক্ৰিপশ্যনত দি থ'ম। তোমালোকে ডাইৰেক্ট গৈ চাব পাৰিবা। চ' বন্ধুসকল খুবেই এটা ৰোমান্টিক গান অতি সোনকালে তোমালোকৰ মাজলৈ আহি আছে। গানটো আৰু ভিডিঅ'ৰ দুইটা একেলগে তোমালোকে শুনিব আৰু চাব পাৰিবা। খুবেই এটা ভাল কথা যে তোমালোকে গানটোৰ লগতে ভিডিঅ'টো একেলগে চাব পাৰিবা। চ' বন্ধুসকল তেওঁলোকে ভিডিঅ'ৰ শ্বুটিং ইতিমধ্যে কৰি আছে। মই ভিডিঅ'ৰ শ্বুটিঙৰ ফটোবিলাক দেখুৱাম, কিন্তু তাৰ আগতে এটা কথা কৈ লওঁ যে প্ৰীতি ৰাণীয়ে এই গানটোৰ সন্দৰ্ভত এটা ফেচবুক পোষ্ট কৰিছে তোমালোকৰ বাবে। সেই ফেচবুক পোষ্টটোৰ সন্দৰ্ভত তোমালোকক জনাব বিচাৰিছোঁ যে তেখেতলোকে ফেচবুক পোষ্টটোত কি লিখিছে আৰু তোমালোকক কি কৈছে। জনপ্ৰিয় কণ্ঠশিল্পী প্ৰীতি ৰাণীয়ে নিজা ফেচবুক একাউণ্টৰ পৰা এটা পোষ্ট কৰি তেখেতে লিখিছে তোমালোকৰ বাবে যে তুমাতেই বিলীন হ'বলে গীতটি প্ৰমোটো আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ। অতি সোনকালে সম্পূৰ্ণ গীতটি আপোনালোকৰ বাবে আগবঢ়াই দিম। আশা কৰোঁ মৰমেৰে গীতটি আপোনালোকে আঁকোৱালি ল'ব আৰু অফিচিয়েল ভিডিঅ'টো আপোনালোকৰ মাজলৈ খুব সোনকালেই আগবঢ়াই দিম। চ' বন্ধুসকল অতি সোনকালে তেখেতলোকে আগবঢ়াই দিব বুলি কৈছে গানটোৰ লগতে ভিডিঅ'টো। তোমালোকে চাবলৈ একেবাৰে নাপাহৰিবা। সকলোবিলাক লিংক তলত ডেছক্ৰিপশ্যনত থাকিব। এতিয়া আহা তোমালোকক ভিডিঅ'টোৰ শ্বুটিঙৰ কিছু ফটো তোমালোকক দেখাই লওঁ। বন্ধুসকল তোমালোকে দেখি থকা এই ফটোবিলাক হৈছে প্ৰীতি ৰাণী আহিবলগীয়া নতুন অসমীয়া গান তুমাতেই বিলীন নামৰ অসমীয়া গানটিৰ ভিডিঅ' শ্বুটিঙৰ সময়ৰ কিছুমান ফটো, যিবিলাক নেকি তোমালোকে এতিয়া বৰ্তমান দেখি আছা। চ' বন্ধুসকল আজি ভিডিঅ'টো আছিল ইবাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটি অল কৰি প্ৰেছ কৰি ৰাখিবা। মই লগ পাম নতুন এটা অসমীয়া এনেকুৱা ধৰণৰ নতুন আপডেটৰ সৈতে আৰু নতুন ভ্লগৰ সৈতে। তেতিয়ালৈকে বাই, জয় অসম।